তো হেল্ল' গাইজ পুনৰ এটা নতুন ভিডিঅ' যোগেদি মোৰ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক চবৰে ভালেই। তো টাইটেলটো দেখি নিশ্চয় গমেই পাইছে আজিৰ ভিডিঅ'টো কিহৰ ওপৰত বনোৱা গৈছে। চ' ব'লক অলপ দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। Maturity is when you realize winner chicken dinner is not a real success. তো শুনিলা নহয় পাবজি খেলা বন্ধু বান্ধৱীহঁত, চিকেন ডিনাৰ উইনাৰ চিকেন ডিনাৰ কাম নাই। ইয়াৰ নিচিনাকৈ এনেকৈ বনাবা ৰিয়েল ছাকচেছ পাবা। Wow, let me try. Lagi. ঠিক আছে, ছোৱালীজনী কান্দি আছে, ল'ৰাটো এৰি থৈ গ'ল। তাত আপুনি আহিলে ছোৱালীজনীৰ ওচৰত সান্তনা দিলে, ছোৱালীজনী আকৌ ল'ৰাটোৰ লগত লগাই দিলে। তাৰপাছত আকৌ এইটো কিয় এইটো জৰুৰী আছিল নেকি? এইটো गाइस मुझे बहुत सारे कमेंट आ रहे भाई तू ये क्या चेहरा बना रहा है, तो चेहरा क्या बना रहा हूँ जरा जुबानी सुनो अपनी भाई की। हम जोकर लोगे साहेब, जितना हमारी नसीब में लिखे रहता है हम उतना खाते, खुद कम हंसते मगर लोगों को ज्यादा हंसाते। वाह 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 वाह, क्या कह दिया भाई, क्या कह दिया। ঠিক আছে, মানিছোঁ তোমালোকে নিজে কম হাঁহা, লোকক বেছি হহুৱা। ঠিক আছে, অ'কে ডান। কিন্তু যিকোনো পৰিস্থিতিতে এইটো জৰুৰী নেকি বে? লাভ ৰিলেশ্যনতো সেইটো আহিব, কোনোবাই কান্দি আছে সেইটোতো আহিব, কোনোবাই কিবা কৰি আহিছে সেইটোতো হ'ব। আৰু এইটো কৰি কৰিয়ে বে টিকটকত 5 মিলিয়ন ফলোৱাৰ্ছ। আৰু আমি ইয়াত তো এতিয়া আমি আহিম টিকটকৰ অন্য এটা পাৰ্টৰ বিষয়ে, ফুডি পাৰ্ট। চিকেন লেগ পিচ ये देखो मेरे स्टाइल में, ये देखो अमुक स्टाइल में, तमुक स्टाइल में কৰিয়ে কি কৰি আছে চাওঁ। एग बिरयानी तो मेरे स्टाइल में। वेज कोल्हापुरी और बटर नान, तो चलो अब इसको खाते हैं। तो इसको अभी तोड़ते हैं। वाह 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 वाह, बहुत टेस्टी लग रहा है। तो मेरे स्टाइल में ओ भाई मारो मुझे नहीं, ये मजाक हो रहा है। एक सेकंड यार, मजाक हो रहा है। দেশত বহুতো দুখীয়া ল'ৰা ছোৱালী আছে যি খাবলৈ নাপায় মৰি আছে বৰ্তমান সময়ত। সিহঁতে এসাঁজটো বাদেই দিয়া, কেতিয়াবা 2-3-4 দিনলৈ লঘোণে থাকিব লগা হয়। আই হোপ তোমালোকে সিহঁতবোৰৰ ওচৰত যোৱা আৰু অলপ ছাৰ্ভ কৰা। ইয়াত তোমালোকে মেৰে ষ্টাইল মে বুলি কৈ ৱেষ্ট কৰি থকাতকৈ অলপ ছাৰ্ভ কৰা, অলপ তোমালোকে দান দিয়া, পুণ্য হ'ব। আমাৰতো ইমান অকাত নাই ন সেইবোৰ খাবলৈ, সেইবোৰ ইমান কিবা কিবি নাম তোমালোকে কোৱা আমি নাজানোৱেই। মঞ্চুৰিয়ান, কিবা মোগলাই ৰাইচ, কিমান আছে ডিছ, হংকং ৰাইচ কিবা আৰু নাজানো আৰু চিনিয়ে নাপাওঁ। তো ময়ো এটা চেলেঞ্জ কৰিম, মেৰে ষ্টাইল মে। চোৱা সেইটো ঘৰত মায়ে নিজ হাতেৰে বনোৱা আমাৰ অসমীয়াৰ এটা পৰম্পৰা খাদ্য তেল পিঠা, মেৰে ষ্টাইল মে।
ঐ ঐ নকৰোঁ ঐ আৰু চেলেঞ্জ নকৰোঁ ঐ তো আজিলৈ ইমানেই তো যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰক কমেণ্ট কৰক আৰু শ্বেয়াৰ কৰক যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই এতিয়াই ছাবস্ক্ৰাইব কৰক আৰু ঘণ্টা বন্ধ টিপক তেতিয়াহে নটিফিকেশ্যন পাই থাকিব তো ভিডিঅ'টো কাৰো ইনচাল্ট কৰিবলৈ বনোৱা নাই জাষ্ট এটা ধেমালি মনোৰঞ্জন এণ্টাৰটেইন ফান সিহঁতেও যেনেকৈ ফান দি আছে আমিও তেনেকৈ ফান দিবলৈ চেষ্টা কৰিলোঁ তো যদি ভাল পালে শ্বেয়াৰ কৰি দিয়ক তো পুনৰ এটা নতুন ভিডিঅ'ৰ যোগেদি লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই টিংকু তই আকৌ মোক হেৰি কৰি তই বনাই আছ যে কথাটো কি